আজি উপস্থিত আছোঁ সকলোৰে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং কৰা স্পটত। আপোনালোকে মোৰ পিছফালে দেখি আছে ৰেঙনি চেনেলত প্ৰচাৰ হোৱা ধাৰাবাহিক কে মোহন থকা বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং স্পটত। এয়া আপোনালোকে দেখি আছে, এয়া বেৰত ফলক লগোৱা আছে। আপোনালোকক এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। একচুৱেলি এই বিল্ডিংটোৰ ওপৰৰ ফালে তাৰ ভিতৰত ছেটআপ আছে। তাৰ ছেটআপৰ ভিতৰত যিখিনি ইনডোৰ শ্বুটিং হয় তাতেই শ্বুটিং কৰা হয়। আৰু এইফালে আপোনালোকে দেখিব উমলা গেটখন, ইয়াতে বিভিন্ন ধৰণৰ দৃশ্য লোকেশ্যন ইয়াতে শ্বুটিং হৈ গৈছে। সেইখন বিখ্যাত গেট, যিখন ধাৰাবাহিকত প্ৰায়ে দেখা পোৱা যাই থাকে। এইখিনি জেগাত কে মোহনতে বহে। এয়া আপোনালোকে এতিয়া আমি গৈ আছোঁ আপোনাৰ কে আৰু মণিব থকা ঘৰটোলৈ, মানে শ্বুটিঙত যিটো ঘৰ দেখায় সেইটো এইখন গেট। আপোনালোকে ধৰিব পাৰিছে নিশ্চয় এইখন গেটৰ ভিতৰতে। আকৌ আহি এয়া ৰাস্তাৰ পিনে আউটডোৰ শ্বুটিং যিমান হয় এইটো ৰাস্তাৰে হয়। এইটো সেই মোৰ পিছফালে দেখি আছে উমলা গেটখন। সেয়া আপোনালোকে বাইলুং বাইদেউ আহি পাইছে শ্বুটিং কৰা জেগাত। এতিয়া শ্বুটিঙৰ স্পটত সোমাব। এতিয়া ৰাতিপুৱা আৰু ওপৰত সেয়া মণিব, আপোনালোকে দেখা পাই আছে মণিব। আৰু আপোনালোকৰ শৰ্মাদাৰ দোকানখন যে আছে, দোকানখন যে দেখা পায়, আপোনাৰ চাইডত দেখি আছে দোকানখন। এইটো ৰাস্তা আউটডোৰ শ্বুটিং হয় এইখিনি জেগাও আপোনালোকে ভিডিঅ'ত দেখা পাই আছে। গতিকে এইটো এটা সৰু মিনি ব্লগ আছিলে। পিছলৈ নেক্সট আৰ্টিষ্টসকলক লৈ পেলাই ভিডিঅ' এটা বনাম। আজিলৈ এৰিছোঁ, বাই বাই, জয় আই অসম।